Hey guys, welcome to my YouTube channel Vision Vlog. Tomor onna ate video apna সকলকে পুনৰবাৰ স্বাগতম জনাম। আৰু আমাৰ ইফালে মানে চলি আছে জগাতি পূজা, আজি অলফৰ পূজা। আৰু দালিৰ দিনা মানে এটা ভিডিও দিছিলো, কিবা কাৰণত ইউটিউবে ডিলিট কৰি দিলে। ভিডিও এটা ডিলিট কৰিছে না, আজি পুৰা ভিডিও মানে ফালি দিবি না। অলক জগাতি পূজাৰ ভিডিও বনাই ফালি দিম। আৰু পূজা ফালিবলৈ আহি গলো গেট। আৰু সবৰে কিমান মানুহ হৈছে। ইফালে সবৰে জিলাপিৰ দোকানে দোকান। আৰু ইফালে লগ পাই গলো নবজা। ও আমদা আসল কেছি না দোকানৰ। ভিডিও বনাইছে না নাই? সবৰে মানুহ আৰু ইফালে মানুহ আৰু দোকানে দোকান। সবৰে এইটো আৰু মণ্ডপটো। আৰু পিছল কাম পিছত কিবা জলদি হিচাৰিটো খাই লওঁ। আৰু গাইজ ইফালে মানে ৰাতি থিয়েটাৰ চলিব। আৰু ইফালে চাবৰে অকৰা তই পগলা মই। ভাই তই অকৰা মই পগলা নে কি? হয় হয়। আৰু এইটো বস্তু মানে সবতে ট্ৰেন্ডিং হৈ গৈছে আৰু দিনতে ইমান মানুহ হৈছে, ৰাতি কিমান মানুহ হ'ব ভাবিছ? আৰু এইফালে পূজা চাই থাকোঁতে হঠাৎ মানে ইহঁতক দেখা পালো, সিহঁতে মানে ব্লগ বনাই আছিলে আৰু লগতে বোলে ইহঁতে দোকানো দিছে। শুনি কেনে মানে কিবা এটা ভাল লাগিলে। তো এইটোৱে বুজিব পাৰি যে আজিকালি কিছুমান সৰু চলি আছে যে মাক বাপেকৰ পইচা দি খাই থাকে, কিন্তু ইহঁতে নিজে মানে দোকান দিছে। তো দোকানৰ চেল কেনেকুৱা গৈছে? বঢ়িয়া না? তো এইফালে চাব পাৰে এইখনে দোকান। তো ইয়াতে চানা টানা আছে, কণীও আছে আৰু বেলুনো দিছে। বাহ ভাই মজা মজা, লাগি থাক। আৰু দোকানখন হৈছে ঠিক পূজাৰ মণ্ডপৰ গেটত ডাইৰেক্ট চিধাই আছে দোকানখন। তো ইহঁতৰ দোকানত আহিব, ইহঁতে অলপমান পইচা পাব, তো ভাল লাগিব। আৰু পিছৰ কাম পিছত দেখিবা, জলদি যাওঁ সেয়াটো কৰিম আৰু বৰফ সেয়াটো কৰিম। বস্তু চাবলৈ আহিছো আৰু চাওকচোন দদাৰা এডাল। আৰু ইয়াৰ পৰা চাব পাৰে চব মানুহ বহিব আৰু ইফালে গেলাৰী আৰু হৈ গ'ল ৰাতি। আৰু চাব পাৰে লাইট চাইট লগাই দিলে মানুহ যাওক না। ইফালে মানুহ আৰু ইফালে লগ পাই গলো মিন্ময় ভাই। পূজা চাব আহিলি নেকি? Salu pura salu, kau saya naik. Salu pura. Mata mata. badam gadang Okomir badam. Ahijab amar dokan. Badam gadang Okomir badam. Lagi cuti ahijab amar dokan. Badam. আৰু পূজা চাই থাকোঁতে এক ৰাতা চৈধ্য হৈ গ'ল। আৰু এতিয়া চাব পাৰে মানুহ কমি গৈছে, কাৰণ থিয়েটাৰ আগফালে চলি আছে, তাতে পুৰা মানুহ আছে। তো আজি বাৰু থিয়েটাৰ চাওঁ নহয়, আৰু কালি চাম, আপোনালোকক দেখুৱাম। আৰু ঘূৰি ভোক লাগি গ'ল, ইয়াৰ পৰা ম'ম' ল'লো। আৰু ম'ম' খালে এইটোৱে ভাল, চুপটো লগতে পাই যায়। সেইকাৰণে ভাই তই এটা কাম কৰিবি, ম'ম' খাব নালাগে, চুপটো তেতিয়া খাই থাকিবি। আৰু বহুত থিয়েটাৰ দেখিলো, লোহাৰ গেট দিয়া দেখা নাছিলো, গাইজ আজি ফাৰ্ষ্ট টাইম। আৰু পূজা বোলে এইটো বস্তু ট্ৰেণ্ডিঙত হৈ গৈছে। এইফালে স্পাইৰেল পটেটো আৰু স্পাইৰেল পটেটো আৰু কিমান দেখিলো স্পাইৰেল পটেটো হিচাপ নাই। আৰু ভাই তই এখন স্পাইৰেল পটেটো দোকান খুলিলে তাতে খুলি মই তাৰ আগতে এনেকুৱা থৈ গৈছে আপি লাগিব তিতে মই তাৰ দোকান চেল হ'ব, নহ'লে চেল নাই। আপাৰ মুখে কোনে আৰু সেই আলু কিনবে আৰু আপি ক'লা আপি হ'লে নহ'ব নহয়, ভাল বগা থোক থকা আপি হ'ব লাগিব। আৰু আপি নাই কাৰণে আমি স্পাইৰেল পটেটো দোকান নহয়, আমি 12 হোটেল দোকান দিছোঁ। সেইফালে 12 হোটেলি কেমা চেমা পুৰা শেষ হৈ গ'ল। আৰু এইখন বিজয় ভাই দিছে আৰু এইফালে জয়দেৱ ভাই আছে। তো আমি মানে তিনিটা লগ হৈ কিনে এই দোকানখন দিছোঁ। আৰু এইফালে চাব পাৰে চব বস্তু মানে শেষে হৈ গ'ল, পুৰা মানে লাভ হৈছে ভাই। অনলি আপি থাকিলে দোকান নহয়, আপি নহ'লেও হয়। বহুত ভাল কাম কৰিছে ভাই কিন্তু। আৰু এতিয়া পূজাৰ পৰা আহি পাই গলো ঘৰ। আৰু আমি দিয়া দোকানখন কিমান টকা লাভ হ'ল যিটো ভাই গণি আছে। পইচা তো এতিয়া আপোনালোকক কৈছো যে ইহঁতক আমি বজাৰ কৰি দিছিলো টোটেল 1500 টকাৰ। তো 1500 টকাৰ আমি মূলটো ইয়াতে ধুনীয়াকৈ ৰাখি থৈ দিছো মানি বেগত। তো এই 1500 টকাত থৈ চাব পাৰে 1500 টকাটো মূলটো থৈ আমাৰ লাভ হৈছে 1070 টকা আজি। আৰু বাকী আমাৰ মাল আছে থোৱা, আৰু যদি কিন্তু বিক্ৰী যায় আৰু লাভ হ'ব। পিছৰ কথা তাৰে 500 টকা মোক দিবি। 500 টকা এতিয়া নেদাও পায়, কাৰণ আগে মাল আছে, মাল কিন্তু গোটেই যেতিয়া বিক্ৰী হ'ব তেতিয়া তহঁতক এনে দি দিয়া 500। তইতো দোকান দিয়া নাই। দোকান দিলে কি মই লাগি দিয়া নাই, পেজ কাটি চাহ আঙুলিয়া পাই গৈছি। বেণ্ডেজ কিনিম দেই। বেণ্ডেজ কিনি নহয় ভাই, মই এইটো মানুহ এটা জীৱন বহুত ডাঙৰ জীৱন হয়, মানুহ এটা মূল্য পাব নাই। এনে পইচা আহি দেখো লাইফত, কিন্তু ভাই পইচা মোক লাগবো 50-50 লাগবো বুঢ়া।
আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰো। যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানে।